সংগোপনে ধাৰাৰ বুকুলৈ শৰতৰ আগমন শৰতৰ লগে লগে অসমলৈ আগমন ঘটিছে পৰিভ্ৰমী চৰাইৰো ডিমা হাছাও জাতিংগাতো এতিয়া আগমন দেশ বিদেশৰ পৰিভ্ৰমী চৰাইৰ চাও আহক আমাৰ এক বিশেষ প্ৰতিবেদন শুভ্ৰ জোনাক আৰু কহুৱা কোমল বতাহি দিলেহি শৰতৰ আগমনৰ বতৰা শৰতৰ আগমনৰ লগে লগে প্ৰকৃতিও যেন সলালে নিজৰ ৰূপ একে সময়তে শৰতৰ কুঁৱলীৰ আচ্ছাদন ফালি প্ৰকৃতিৰ ৰূপ লাৱণ্যৰ লগত বিলীন হ'বলৈ অসমলৈ আগমন ঘটিছে দেশ বিদেশৰ বিভিন্ন পৰিভ্ৰমী চৰাইৰো এই দৃশ্য ডিমা হাছাও জিলাৰ জাতিংগা গাঁওখনৰ হাফলং নগৰৰ পৰা 8 কিলোমিটাৰ দূৰত অৱস্থিত এই গাঁওখন প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহলৈকে আগমন ঘটে এই পৰিভ্ৰমী চৰাইবোৰৰ এইবাৰো ভিন্ন চৰাইৰ কাকলিতে মুখৰিত হৈ পৰিল জাতিংগা গাঁওখন বিশেষকৈ ইয়াত টিগাৰ বিৰ্টান কিংফিছাৰ ব্লেক বিৰ্টান পন হিৰণ আদি প্ৰজাতিৰ চৰাইবোৰ দেখা পোৱা যায় আৰু এই মনোৰম দৃশ্য চাবলৈ বৰ্তমান দেশী বিদেশী পৰ্যটকেৰে ভৰি পৰিছে জাতিংগা